এটা AIDF-ৰ প্ৰতি অভিযোগ আছে। AIDF-এ হিন্দু মুছলিমৰ ৰাজনীতি কৰে নেকি? তেনেকুৱা এটা অভিযোগ কংগ্ৰেছে সদায় বজাই থাকে, কিন্তু তেনেকুৱা আজিলৈকে প্ৰমাণ কৰি দিব পৰা নাই। আদিত্য লাংচাতে টিলুতে MLA আছিলে আপোনাৰ হোজাইৰ, তেখেতে এতিয়াও আমাৰ দলৰ হাইকমাণ্ডৰ মানে ৱৰ্কিং প্ৰেচিডেণ্ট হৈ আছে। ৰাধেশ্যাম বিশ্বাস আছিলে। তাৰপিছত আমি আমাৰ ইয়াতে আপোনাৰ সুন্দৰী বৰ্মনক আমি কাউন্সিলৰ বনাইছিলোঁ, সুলোচন ৰাভাক আমি চলত MDC বনাইছিলোঁ। ইয়াত আমি ক'ত হিন্দু মুছলিমৰ ৰাজত্ব কৰিম? অসমৰ হিয়াৰ আমঠু, অসমৰ সম্পদ অসমে হেৰুৱাইছে। আৰু তেখেত আমাৰ নমস্য শিল্পী জুবিন গাৰ্গ, শেহতীয়াকৈ তেওঁক লৈ ৰাজনীতি কৰা হৈছে। এই বিষয়ে আপুনি যেহেতু গোটেইখিনি বস্তু আপুনি জানিছে, কি হ'ব আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? জুবিন গাৰ্গে ন্যায় পাবনে? হয়, আপুনি যিটো কৈছে এটা মৰ্মান্তিক এটা ঘটনা। যিজন জুবিনক লৈ আমি অসমবাসী তথা ভাৰতবাসী গৌৰৱ অনুভৱ কৰোঁ, এইজন ব্যক্তিক কিছুমান কুচক্ৰান্তকাৰী মানুহে যি মিডিয়াত বা বিভিন্ন ব্যক্তি বিশেষ কৈ আছে চক্ৰান্ত কৰি বা তেওঁক যিটো মাৰ্ডাৰ কৰাৰ নিচিনা এটা কোৱেশ্যন এৰাইজ হৈছে। CM-এ কৈ দিছে যে মাৰ্ডাৰ বুলি কৈ দিছে, হত্যা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত অসমবাসী ৰাইজ, নট অনলি অসম, গোটেই ভাৰতবৰ্ষই আজি হিয়াৰ আমঠু জুবিনক যিটো মানে সন্মান দিছে বা যিটো তেওঁৰ প্ৰতি আৱেগ হৈছে, সেইটো আমি প্ৰত্যেকে শ্ৰদ্ধা জনোৱা উচিত। কিন্তু চৰকাৰে শ্ৰদ্ধা জনোৱা নাই। বিভিন্নজনে ন্যায় বিচাৰি আছে, কিন্তু চৰকাৰে এইটো এটা ৰাজনীতি কৰি সেই যিসকলে ন্যায় বিচাৰে তেওঁলোককে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰাটো দেখা যায়। গতিকে আচলতে এইটো ঠিক হোৱা নাই। আমি চৰকাৰী পক্ষক আপোনালোকে মিডিয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে জুবিনদাৰ ন্যায় বিচাৰ কৰি উপযুক্ত দোষী শাস্তি দি অসমবাসী সন্তুষ্ট কৰিব লাগে। আৰু এটা অভিযোগ আহে, AIDF থকাৰ কাৰণে BJP চৰকাৰ হৈছে, এইটো সঁচানে? এইটো আপুনি শুনক, আপোনালোকে সাংবাদিক মানুহ, আপোনালোকে জানে ভালকৈ। এইবিলাক অভিযোগ কৈছোঁ, ঠিকে অভিযোগ, ভিত্তিহীন অভিযোগ কৈছোঁ। আজি ইণ্ডিয়াত কিমান 35 নম্বৰ ষ্টেটাছ হয়। গতিকে অকল অসমত আছে আমাৰ AIDF, বাকী তাত কিয় BJP হ'ল? তাততো AIDF নাই। এই লজিকটো চালে গম পোৱা যায়। গম পাইছে, এইবিলাক ষ্টাডি কৰক। মেঘালয়ত নাই, অৰুণাচলত নাই, ৱেষ্ট বেংগলত নাই, বিহাৰত নাই, উত্তৰ প্ৰদেশত নাই, মহাৰাষ্ট্ৰত নাই, তাত আমাৰ AIDF কেণ্ডিডেট নাই, পাৰ্টি নাই। তাত কিয় কংগ্ৰেছ হাৰি যায়? গতিকে তেওঁলোকে যিটো ধোকাবাজিৰ ৰাজনীতি কৰিছে 52-53 বছৰ সংখ্যালঘু মানুহক লৈ, সেইটো সংখ্যালঘু মানুহ ভালকৈ হাৰি মেজি গম পাইছে, আজি সিহঁতক এভইড কৰিছে। কিন্তু তেওঁলোকে এইবিলাক আচল কথা নকয়, কৈ বেলেগৰ ওপৰত ইলজাম দি তেওঁলোকে দোষী সাজিব গৈছে। পলিটিকেল গেইন লোৱাৰ কাৰণে কয়, কিন্তু সাম্প্ৰদায়িক আজিলৈকে ক'তো প্ৰমাণ কৰিব পৰা নাই, প্ৰুফ কৰিব পৰা নাই। আজি ইমান কথা যে কৈছে বদলি অমুক তমুক, কিন্তু আজিলৈকে এইটো কোনো প্ৰুফ কৰি দিয়ে যে বদলি সাম্প্ৰদায়িক বা সাম্প্ৰদায়িক কথা কৈ আমাৰ ভাইচাৰা নষ্ট কৰিছে, পৰিৱেশ নষ্ট, এইটো বুলি আজিলৈকে কোনো প্ৰমাণ কৰিব পৰা নাই। 26 নিৰ্বাচনৰ বাবে আপুনি সম্পূৰ্ণ সাজু? নিশ্চয়। এই যে মই এটা মোৰ বায়'ডাটা কাম পলিটিকেলি ছ'চিয়েল এক্টিভিটি, এইটো মই ফোনত মই এতিয়া যোৱা সোমবাৰ মোৰ ঘৰত মোৰ জিলাৰ কিছু মানুহ, আমাৰ জলস্ব সমষ্টিৰ ব্লকৰ মুৰব্বী কিছু আমাৰ আঞ্চলিক, সিহঁতক মাতি লৈ সিহঁতৰ পৰা শুভেচ্ছা লৈ আনুষ্ঠানিকভাৱে সেইদিনা মই দাবীদাৰ হিচাপে প্ৰকাশ কৰিছোঁ মোৰ নামটো, আৰু সিহঁতৰ পৰা সহযোগ কৰিছোঁ। BJPৰ ফালৰ পৰা কথা ওলাইছে, AIDF-ৰ মানুহে তাৰমানে AIDF-ৰ বিশেষকৈ AIDF আৰু কংগ্ৰেছৰ কথা কৈছে, জুবিন অনুৰাগী নহয়। এইটো আচলতে সত্য নহয়, কাৰণ আপোনাৰ সাংস্কৃতিক জগতত চবেই অনুৰাগী হয়। যিটো ৰাজনীতি পথৰ সাংস্কৃতিক জগত, 3টা জগত আছে, তাত কোনো জাতি ধৰ্ম নাই। যেনে শিক্ষা এটা জগত, সাংস্কৃতিক জগত আৰু ক্ৰীড়া জগত। ইয়াত কোনো পলিটিক্স নাই। ইয়াত যিজন পাৰফৰ্মেঞ্চ দিয়ে তেওঁকে চবেই ফেন হৈ যায়। গতিকে সেইখিনিৰ ওপৰত যিটো কোনোবাই যদি তেনেকুৱা অভিযোগ আছিল ভিত্তিহীন। আপোনালোকে জানে জুবিন গাৰ্গ যিটো দুৰ্ঘটনাৰ পিছত আমাৰ প্ৰধানে আমাৰ দলপতি সহকাৰে 4-5জন বিধায়ক তেওঁৰ ঘৰত পঠাইছিল যে আমি প্ৰতি বছৰে জুবিনদাৰ নামত আমাৰ বদৰুদ্দিন আজমল চাহাবে এটা জলপান দিব, মানে কি কয় আপোনাৰ বৃত্তি প্ৰদান কৰিব, বছৰি 20 লাখ মান টকা বুলি ঘোষণা দিছে। তাৰোপৰি আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিটো এডুকেশ্যন এডমিনিষ্ট্ৰেটিভ বিল্ডিং হ'ব, এইটো জুবিনদাৰ নামত উৎসৰ্গা কৰা, জুবিন নামত উৎসৰ্গা কৰি দিছে। আৰু বদৰুদ্দিন আজমল চাহাবৰ লগত জুবিনদাৰ লগত ভাল সম্পৰ্ক আছিল বুলি আপুনি জানে? নিশ্চয়। যাৰ কাৰণে আপুনি চাওক, এই দুৰ্ঘটনা ঘটাৰ পিছত বদৰুদ্দিন খুব আৱেগিক হৈ কিন্তু জুবিনদা কৈছে, আৱেগিক, ইমান মৰম কৰি গৈছে, তেওঁ কথাই ক'ব পৰা নাই। গতিকে এইখিনি সচৰ্থত যে মানুহজন যে অনুৰাগী আছিল বা আমাৰ দলে যে অনুৰাগী আছিল, তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যনৰ ওপৰত যিটো গুৰুত্ব দিছে যে আজি আপোনাৰ দিব, স্কলাৰশ্বিপ দিব, প্লাছ এটা ভৱন দিব, এইটো ডাঙৰ কথা নহয়। কোনোতো পাৰ্টীয়ে ঘোষণা কৰা নাই আজিলৈকে তেনেকুৱা।